আজি সানডে ছুটিৰ দিন গতিকে সানডেটো অকণমান ব্লগ নবনালে ভাল নালাগে এয়া মোৰ আইতা ঘৰৰ মেইন গেটখন কেনেকৈ ৰখিছে চাওকচোন বাৰু যেনিবা কিবা যেন ডাঙৰ ৰজা মহাৰাজাহে আহিছে আচ্ছা আমাৰ আইতাই মোক প্ৰায় এটা কথা কয় যে বাইকখন লাহে লাহে চলাব পায় মানে মোক বহুত ভাল পায় মানে গতিকে আপোনালোকৰ যদি ককা আইতা থাকে আপোনালোকে বহুত লাকি বুলি মই ক'ম কিয়নো তেওঁলোক জ্যেষ্ঠ আৰু তেওঁলোকে লাইফত বহুত কিবা কিবি দেখিছে আৰু সেইটোকে আমাক শ্বেয়াৰ কৰে বাকী যি কি নহওক আজি ছানডে হয় ছানডে এতিয়া সময়টো হৈছে 7:35 মোটামুটি 7:30 বাজিছে মই বাইকখনত আজি GoProটো লগাই লৈছোঁ GoProটো কিনাৰ পাছৰ পৰা টেষ্টিং কৰিবলৈ হোৱাই নাই আজি এইটো ভিডিঅ'টো যদি টেষ্টিঙো হ'ব আৰু এডোখৰ ধুনীয়া জেগা মই আপোনালোকৰ সন্মুখত মানে কি হেৰি কৰিম দেখাম এইখন আমাৰ টাউনখন হয় টাউনখনত মৰ্ণিঙত একদম ভিৰ মানে একেবাৰে নাথাকে প্ৰায় মানুহ নাই বুলি ক'ব পাৰি মই আহিলোঁ পোনছাতে আহি এখন দোকানত মই অলপ চিগনেচাৰ এটা খালোঁ খাই তেনেকুৱাতে বাইকখন অকণমান আগবাঢ়ি গৈ আছিল তেনেকুৱাতে মানে পূৰা বৰষুণ দিব ধৰিলে মানে বৰষুণ মানে সাংঘাতিক বৰষুণ আপুনি মোৰ GoProৰ কেমেৰাত দেখিছে চাগে অলপ বৰষুণৰ চিটিকনি পৰিছে মানে অট'মেটিক নাইকিয়া হৈ যায় সেইটো মানে কেমেৰা স্পেচিয়েলিটি হয় মানে উপায় নাইকিয়া হৈ গ'ল তাৰমানে আজি ইমানে বৰষুণ দিছে ছানডে আজি ভাবিছিলোঁ অকণমান বেলেগ জেগা যাওঁ আপোনালোকক দেখাম কিন্তু সম্ভৱ নহ'ল কাৰণ ৰাতিপুৱা ইমান বৰষুণ আৰু দিনটো আজি বৰষুণেই আৰু উপায় নাইকিয়া হ'ল বাইকখন লৈ এনেকৈ মই আহি থাকিলোঁ একদম বাগানৰ মাজত কি ধুনীয়া ভিউ ফ্ৰেণ্ডছ এইটো ৰাস্তাত মই প্ৰায় মানে মৰ্ণিং কেতিয়াবা ৰান কৰোঁ হা সেইটো মানে মৰ্ণিং ৱাক কৰোঁ ৰান কৰোঁ এইটো ৰাস্তা বহুত ধুনীয়া আৰু এইটো অসমৰ কোনখন ডিষ্ট্ৰিক্টত আছে কোনোবাই প্লিজ কমেণ্ট কৰকচোন মই তেওঁ যাৰ শুদ্ধ হয় হাৰ্ট লাইক দি দিম চাওকচোন টকৌপাতৰ ঘৰ এটা আমি মানে আশ্ৰয় ল'ব লগা হ'ল ইমানে বৰষুণ দিছে একদম টিপ বুৰি জোপোৰা হৈ গ'ল উপায় নাই মানে চাওকচোন টকৌপাতৰ পৰা কেনেকৈ টিপ পানী পৰিছে এই মোৰ বাইকখন তাতে ৰাখি দিলোঁ অকণমান ৱাটছো হওক আৰু মানে ৰাখি দিছোঁ আৰু তেনেকৈ মানে এনেই আৰু মই এইটো নিজৰ GoProটো এটা ৱাইড এংগেলটো মই অন কৰি দিলোঁ চাওকচোন কিমান ধুনীয়া ভিউ আহিছে চাওকচোন বাৰু তাতে সেই মানে টকৌপাতৰ ঘৰটোতে অকণমান থাকিলোঁ থাকি মানে তেনেকুৱাতে বৰষুণটো এৰিছে প্ৰায় মোটামুটি 10-15 মিনিটমান বৰষুণ দিলে মোৰ বাইকখন ধুনীয়াকৈ অকণমান চাফো হ'ল আহিলোঁ বাইকখনৰ ওচৰলৈ বন্ধুসকলে প্লেন এটা কৰিছোঁ দেই আপোনালোকে ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব অতি শীঘ্ৰে আমি টাৱাং এটা ৰাইড প্লেন কৰি আছোঁ মোৰ ফ্ৰেণ্ডছ কিছুমানৰ লগত আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব এইটো ভিডিঅ' মানে অন্তিমলৈ আনি আছোঁ কেমেৰাটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব ভিউবিলাক এয়া আজিৰ দিনটোৰ স্পেচিয়েলিটি হৈছে কি মই চেনেল এখনলৈ আহিছিলোঁ চুলি দাড়ি আৰু মাছাজ বডি মাছাজ এই গোটেইকেইটা তাক মই কাণত ধৰি জোকাই দিওঁ মানে এইটো বিহাৰী সম্প্ৰদায়ৰ এজন ব্যক্তি হয় মোৰ লগত ভাল ল'ৰাজন তেওঁক মই ক'লোঁ যে কি মোৰ পিচটো এবাৰ কাটিব নালাগে পিচটো ৰাখিম ছাইডটো অকণমান চুচি দিলেই হ'ল আৰু মোৰ দাড়িটো কাটি দিবা আৰু মুচটো খালি অকণমান ধুনীয়াকৈ ৰাখিম আৰু লগতে হেয়াৰ মাছাজ মোৰ লাগিব মই কোৱা নিচিনা কাম কৰে একদম বিন্দাছকৈ তেওঁ মানে মোৰ ধুনীয়াকৈ গোটেইখিনি কাম কৰি দিলে চেলুনৰ পৰা আমি ওলাই আহি বাইকখন নিজৰ ঘৰৰ সন্মুখত ৰখালোঁ ঘৰ পালোহি মানে ৰাস্তাত মানে কেমেৰাটো নলগালোঁ আৰু মানে কিবা অকৱাৰ্ড ফিল হয় মানুহো বহুত বেছি হৈ যায় অকণমান লাজো লাগে প্ৰথম ভ্লগাৰটো আপোনালোকে ছাপোৰ্ট কৰিব তেতিয়া মানে বিভিন্ন ধৰণৰ আমি ভিউজবিলাক কেপচাৰ কৰিবলৈ সক্ষম হ'ম ঘৰলৈ সোমাই আহিয়ে গেটখন ডাইৰেক্ট মাৰি দিছোঁ আৰু বন্ধুসকল আৰু এটা কথা কওঁ আমাৰ ঘৰৰ যোনটো ৰাস্তা ঘৰৰ কাষৰ ৰাস্তা একেবাৰে বেয়া মানে মই ক'লো বাইকখন মানে মই ধুই তত নাপাওঁ সেইকাৰণে মানে উপায় নাইকিয়া হ'ল আৰু চৰকাৰখনে মানে আমাৰ পৰা টেক্স ইমান উচুল কৰিছে কিন্তু উন্নয়নমূলক কামবিলাক কৰা নাই উপায় নাই এইটো আমাৰ জ'জ হয় আমাৰ ডগী হয় সকলোৱে হায়াৰ কৰি দিয়ক ইয়াক মই প্ৰায় 3 মাহমান বয়সতে গাখীৰ নেৰাৰ পাছতে অনা ইমান মৰম কৰোঁ তাক মানে আমাৰ ঘৰৰ এটা ফেমিলি হয় চ' ঘৰলৈ আহিলোঁ ঘৰলৈ আহিয়ে মই পোনছাতে কেমেৰাটো আৰু কিটবিলাক থলোঁ এইটো মোৰ ৰুম হয় লিভিং ৰুম হয় মই ডাইৰেক্ট চুলি দাড়ি কাটি আহি ডাইৰেক্ট মানে মই কি কৰোঁ মই ডাইৰেক্ট গা ধুওঁ চ' সেয়ে এইটো আমাৰ কিটচেন ডাইনিং ৰুম হয় আৰু এইখন দুৱাৰ খুলি দিলে আমাৰ এইটো বাথৰুম লেট্ৰিন চব লাগি থাকে লাইটটো অন কৰি দিলোঁ মই ইয়াতে মই মানে কি মোৰ গৰম পানী গা ধোৱা আগৰ পৰা অভ্যাস থাকে চ' সেই গিজাৰটো অন কৰিবলৈ মই ৱাইফক অলৰেডি ফোন কৰি থোৱা আছিলে তেখেতে মানে গিজাৰটো অন কৰি থ'লে আৰু এইটো হৈছে ঠাণ্ডা পানী আৰু এইটো গৰম পানী দুটা পানী অন কৰি দিলোঁ মই মিক্স কৰি ল'ম আৰু সেইটো গিজাৰটো হয় ধুনীয়াকৈ গাটো ধুই ল'ম বন্ধুসকল ভিডিঅ'বোৰ যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই বহুত জলদি টাৱাং প্লেন এটা কৰি আছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব মই মানে নিজৰ ভিডিঅ'টো আপলোড কৰিম থেংক ইউ